আজি আপোনাৰ জন্মদিন কি মেছেজ দিব? মেছেজ একচুৱেলি আপোনালোকে ভালদৰে গম পায় যে কোভিড-19 যিটো মহামাৰী আমাৰ 2 বছৰ হ'ল, মানে ছেকেণ্ড ৱেভলৈকে গ'ল। তো কোভিড যেতিয়া আছিলে বা যেতিয়া আমাৰ পেণ্ডামিক চিটুৱেশ্যন আছিলে, তেতিয়া মানুহসকল ঘৰৰ পৰা ওলাই আহিব পৰা নাই। তো সব বন্ধ আছিলে লকডাউনৰ ক্ষেত্ৰত, বিয়া বাৰী কওক, অন্নপ্ৰাশন কওক, সামাজিক যিবিলাক অনুষ্ঠান আৰু লগতে যিবিলাক ধৰ্মীয় অনুষ্ঠান, গোটেই মানে বস্তুবিলাক বন্ধ হৈ আছিল, পেণ্ডামিক চিটুৱেশ্যন আছিল। তো এতিয়া যিহেতু চিটুৱেশ্যনটো লাহে লাহে নিয়ন্ত্ৰণ হৈ আহিলে, লাঘৱ হ'ল আৰু পূজাৰ বতৰ, পূজা আহিছে। আৰু ইতিমধ্যে আমাৰ অসম গভৰ্ণমেণ্টে কোভিডৰ ক্ষেত্ৰত যিবিলাক SOP ওলাইছে, সেই SOP মতে আমি আমাৰ দৈনন্দিন জীৱনত আগৰ নিচিনা আমি আবদ্ধ হ'ব পাৰোঁ আৰু সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত আমি অংশগ্ৰহণ কৰি পেলাই আমি উদযাপন কৰিব পাৰোঁ। তো সেইমতে আজি মই এইটোৱে মেছেজ দিব বিচাৰিছোঁ, যিহেতু চিটুৱেশ্যন নিয়ন্ত্ৰণ হৈছে। তো বহুত মানুহ এনেকুৱা মানসিকভাৱে মানে হেৰি হৈ গৈছে, আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন হৈ গৈছে যে আনন্দ উপভোগ চব মনৰ পৰা গুচি গৈছে। তো মই ভাবিলোঁ আজি মোৰ বাৰ্থডে হয়, তো বাৰ্থডে উপলক্ষে আমাৰ যিমান ভাৰতীয় জনতা পাৰ্টিৰ BJPৰ কাৰ্যকৰ্তাসকল, ৰিলেটিভসকল আৰু শুভাকাংক্ষী ব্যক্তিসকল আৰু আপোনালোকতো আছেই, সকলোকে মাতি পেলাই এটা গেট টুগেডাৰ কৰোঁ। বাৰ্থডে বুলি কথা নহয়, এইটো আমাৰ এটা গেট টুগেডাৰ, যে আমি মেছেজ দিব বিচাৰোঁ যে নহয়, আমি মানে সকলোৱে যে মানসিকভাৱে ভুগি আছিলোঁ, আমি আজি অলপ গান শুনিলোঁ, সকলোৱে আহিলে, একেলগত বহিলোঁ, খালোঁ, এনজয় কৰিলোঁ, আৰেকজনৰ ওপৰত মত বিনিময় কৰিব পাৰোঁ, সেইটোৱে মেছেজ। তো চিটুৱেশ্যন যিহেতু নিয়ন্ত্ৰণ হৈছে, তো এক গেট টুগেডাৰ প্ৰয়োজন আছে। দুৰ্গা পূজা আহি আছে, সকলোৱে আমি ঘৰৰ পৰা ওলাই আহিম, আমি পূজা চাম, এইটোৱে আৰু বেলেগ একো নাই। আমি একেলগে গেট টুগেডাৰ হ'ব লাগে। MLA ইলেকশ্যন হোৱাৰ পিছত আমি কোনো গেট টুগেডাৰ হ'ব পৰা নাই। MLA ইলেকশ্যন আমাৰ অসম চৰকাৰ হোৱাৰ লগে লগে কোভিডৰ কাৰণে আমি কোনো কাৰ্যকৰ্তা একলগ হ'ব পৰা নাই, কোনো বিজয় উৎসৱ কৰিব পৰা নাই, বহুত আমাৰ বাইণ্ডিংছ আছিল। যাৰ কাৰণে এতিয়া যিহেতু নিয়ন্ত্ৰণ হ'ল, এই বাৰ্থডে উপলক্ষে সকলো কাৰ্যকৰ্তাসকলৰ লগত একগোট হ'লোঁ। মোৰ লগত আছে মোৰ জ্যেষ্ঠ ছিনিয়ৰ কাৰ্যবাহী সদস্য ৰেৱৰা নাৰ্জাৰী ডাঙৰীয়া, তেখেত আছে। তো আমি সকলো কাৰ্যকৰ্তাসকলৰ লগত আজি কচুগাঁও মণ্ডল, বুনাৰগাঁও মণ্ডল, ফকিৰাগ্ৰাম মণ্ডল, গুমা মণ্ডল, দেৱৰগাঁও, চালাকাটি, সকলো কাৰ্যকৰ্তাসকল আমি একেলগে মানে একত্ৰিত হৈছোঁ, উপভোগ কৰিছোঁ, ভাল লাগি আছে। তো সেইটোৱে মেছেজ আৰু একো নহয়।